Hello friends, welcome to my new channel Nabaneel. আৰু মই মোৰ এই নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আৰু মই এই চেনেলৰ মোৰ উদ্দেশ্যটো ক'বই লাগিব। আৰু মোৰ এই চেনেলটোৰ উদ্দেশ্য হ'ল যে সমাজৰ যিখিনি গৰীব অতিকৈ দুখীয়া শ্ৰেণী আছে, মানুহ আছে, আচলতে মই সিহঁতৰ লগত মানে কথা পাতিম, সিহঁতৰ ভাৱধাৰা, সিহঁতৰ দুখ সুখ গোটেইখিনিৰ লগত সমভাগী হ'ম আৰু সিহঁতৰ লগত কথা পাতিম। গতিকে আহকচোন আপোনালোকৰ সহায় সহযোগিতা লৈ মই আগবাঢ়ো। হয়, আজি মই উপস্থিত আছোঁ ছয়গাঁৱৰ নেপালীপাৰা ভাঙৰিপাৰা। ইয়াতে অতিকৈ গৰীব এটা পৰিয়াল দেখা পাই অতিকৈ দুখ লাগিল। ককা ভালে আছে আপুনি? আছোঁ দিয়া। মানে আপুনি এতিয়া লকডাউন ন, মানে লকডাউনটো বুজি পাইছেনে? মানে কি এতিয়া বন্ধ দিছে চৰকাৰে, মানে খাব ল'ব পাইছে নে কিবা? আচ্ছা আচ্ছা, এতিয়া বহুত বেয়া লাগে, মানে কি সমাজত এনেকুৱা মানুহ বহুত আছে। আৰু আজি আমি ককাৰ লগত কথা পাতিম, তেওঁৰ দুখ সুখ এইবিলাক গোটেই আমি জানিব বিচাৰিম আজি। বলকচোন আমাৰ ভিতৰত যাম। কিন্তু মই বাটেৰে আহি আছিলোঁ, মানে দেখা পালোঁ মানে কি আপোনালোকৰ ঘৰটো, বা মই আগতে আহিছিলোঁ ন, আছিলে মানে কি এতিয়া বেয়া লাগিছে বহুত। মানে এতিয়া এই যিটো বন্ধ দিছে, ইয়াতে আপোনাৰ খোৱা লোৱাত কিবা সমস্যা হৈছে নেকি? সমস্যা এনে ঘটমতে এসাঁজ খাই এসাঁজ ঘটমতে চলি আছোঁ আৰু। আপুনি এতিয়া কেনেকে মানে কি কৰি খাই আছে? মানে কি কিবা ইনকাম মোৰ একোৱে নাই, বুঢ়ীটোৰে ইনকাম মানে খুজে আৰু খাওঁ। আইতাই মানে খুজিব যায় বেলেগ, মই চকুৰে কম দেখোঁ। আচ্ছা আচ্ছা, এতিয়া নহ'লেতো আপোনাৰ মানে কি খোৱাত বহুতেই অসুবিধা হয় ন? অসুবিধা একেবাৰে মৰাই ভাল। আচ্ছা আচ্ছা, নাই অলপ দুখ থাকে আৰু মানুহৰ, সুখো থাকে। হয় হয়, বেয়া লাগিল শুনি। আৰু ককা মানে এতিয়া আপুনি যে আছে এনেকৈ, আপোনাৰ মানে আটাইতকৈ ডাঙৰ সমস্যাটো কি? মানে কি বৰ্তমান মানে যিখিনি সময়ত আপুনি জীয়াই আছে, আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি? ডাঙৰ সমস্যাটো মানে এতিয়া আমাৰ এটা ভগতহীনা সন্থা আছিল, তেখেত গোটেইবিলাকে লগ লাগি ঘৰ এটা দিলে। এনে বাঁহৰে হওক বা কিবাৰে হওক, এনেকৈ খাই গৈ এনেকৈ একৰোজ খাই একৰোজ এনেকৈ পৰি আছোঁ আৰু। বুঢ়ীটো খুজিব যায় আৰু সন্থাৰ লৈ কিবা সহায় দিয়ে। আৰু আমাৰ নবৌ আছিল, নবৌ এতিয়া কিয় মানে এতিয়া মাজে মাজে খবৰ লৈ আছে, এনেকৈ কিছু কিছু দি আছে, খাই আছোঁ। এতিয়া তাৰে ভিতৰতে এইটো সমস্যা বেয়াই, যেতিয়া মানে আৰু বুঢ়ীটো নাপালীয়া নাই, বতৰটো বেয়া হৈ আছে, বৰষুণ এসাঁজ খাই এসাঁজ এনেকৈ প্ৰথমটোকে চলি আছোঁ আৰু। আজি আইতা ওলাই গৈছে? ওলাই গৈছে নাই। হয়, আইতা মানে কি কেতিয়া আহে? এই গধূলি আহে, পুৱা খাই লৈ পেলাই যায়। আপুনিতো মানে চকুৰে দেখাই নাপায়। এতিয়া আপুনি মানে ভাত ৰন্ধা নকৰে ন? তাই কৰে। মানে আইতাই ৰাতিপুৱা ৰান্ধি থৈ আপোনালোকে মানে ৰান্ধি থৈ যায়, আকৌ মানে কি আবেলি আহি পেলাই আকৌ বনাই মেলি খাই আপোনালোকে? খাওঁ। মানে কি আপুনি তেনেকৈ এটা জীৱন নিৰ্বাহ কৰি আছে? হয়, যে মানে কি অতিকৈ বেয়া লগা দৃশ্য, মানে এনেকুৱা দৃশ্য আৰু আছে আমাৰ সমাজত। এতিয়া ককাৰ মানে কি দুখ বহুতখিনি আমি দেখা পালোঁ। ককা এটা কথা কোৱাচোন, মানে কি আপোনাৰ জীৱনত মানে কি এনেকুৱা এটা কাহিনী আছে নেকি যিটোত আপুনি হাঁহিছিল আৰু মানে হাঁহিব শিকিছিল? মানে কি কেনেকুৱা এটা মানে আপোনাৰ মনটো কেতিয়া ভাল লাগে? এতিয়া আগৰ দৰে থাকিলেতো গোটেই কথাবিলাক ভালে লাগে। হয় হয়, এতিয়া মানে যি দুখত পৰিলোঁ, সেই দুখত পৰাৰ লগে লগে এতিয়া মানুহটো সিপৰো নহয় এনে হৈ পেলাই এতিয়া মানে বহুত দুখত পৰি পেলাই এতিয়া হাঁহি কান্দোটো পৰা বহুত কমিয়ে গৈছে। ঈশ্বৰে কেতিয়া নেই ইয়াতে মই চিন্তা কৰি আছোঁ আৰু। এতিয়া আমাৰ সেই গভীৰ সন্থাটো মই সহায় সাহায্য হৈ আছোঁ। এনেই এতিয়া ঘটমটকে আছোঁ দিয়ক আৰু কি কৰোঁ আৰু। থাকে মানুহৰ জীৱনত দুখ সুখ গোটেইখিনি থাকে, উপায় নাই আৰু এইবিলাক মানে কি। কিন্তু দেখি বহুতেই বেয়া লাগিছে, মানে কি আপুনি চকুৰে দেখা নাপায় আৰু আইতাজনীয়ে ৰাতিপুৱাই ওলাই যায়, মানে কি খুজিব মাগিব ন, আকৌ আনি পেলাই আপোনাক ৰান্ধি বাঢ়ি দিয়ে, তাকে খাই লৈ আপুনি এতিয়া মানে জীয়াই আছোঁ। আপোনাৰ প্ৰথমতে সেইটো ঘৰত আছিল ন? সেইটো ঘৰত আছিলোঁ। আচ্ছা আচ্ছা আচ্ছা, সেইটো ঘৰ একেবাৰে চলিব নোৱাৰি, তাকো কৰিব নোৱাৰি, মানুহ সুধিব নোৱাৰি, পানী বৰষুণ। আচ্ছা আচ্ছা, ভিতৰত সুধিবই নোৱাৰি। আচ্ছা, আহি গোটেই গ'ল।
আচ্ছা আচ্ছা মানে বেয়া লাগে বহুত মানে কি দুখ লাগে আৰু মইতো কেতিয়াবা মানে আহো ন মাজে মাজে আহি আছে নহ'ব আহি আছে দি আছে কিছু কিছু অলপ বস্তু আচ্ছা 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 এইটো খাই লৈ আছোঁ আৰু আচ্ছা আচ্ছা বাকী প্ৰায় চাওক মানে কি এনেকুৱা সমস্যা আমাৰ সমাজত বহুতখিনি আছে আৰু আমি বহুত এনেকুৱা মানুহ দেখা পাম যিয়ে খাবলৈ ৰাতিপুৱাৰ সাজ দুপৰীয়াৰ সাজ গধূলিৰ সাজ খাবলৈ বহুত তাৰণত ভুগিব লগা হয় এতিয়া তেওঁলোকে বহুত কষ্ট কৰিব লগা হয় এই ঘৰখনত এটা দুজন মানুহ থাকে সেই দুজন মানুহে জীৱনক লৈ যুঁজি আছে মানে কি আমি লঘোণে আছোঁ আমি খাবলৈ পোৱা নাই যদিও মানুহজনে হাঁহি আছে মানুহজনে এতিয়াও মানে হাঁহি আছে কিন্তু অন্তৰত বহুত দুখ আছে তেখেতৰ আৰু তেখেতে ষ্ট্ৰাগল কৰি আছে বহুত তেখেতে সংঘৰ্ষ কৰি আছে জীৱনক লৈ আৰু এনেকুৱা আমি মানুহ বহুত পাম আৰু সমাজত বহুত এনেকুৱা মানুহ আছে আমি তেখেতসকলক আগবঢ়াই নিব লাগিব আজি মোৰ চেনেলৰ জৰিয়তে আপোনালোকক এনেকুৱা এটা পৰিয়াল দেখাই দিলোঁ আকৌ বহুত এনেকুৱা পৰিয়াল দেখুৱাম যাৰ লগত আমি কথা পাতিম আমি হাঁহিম আমি দুখৰ সমভাগীও হ'ম আমি তেখেতসকলক পাৰিলে আগুৱাই লৈ যাম যদি পাৰোঁ সক্ষম হ'ম এইখিনি কৈ মই আজি মোৰ চেনেলৰ পৰা মই সমাপ্ত লৈছোঁ ধন্যবাদ আৰু মই আপোনালোকৰ পৰা এটা মোৰ ৰিকুৱেষ্ট থাকিলে প্লিজ মোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব থেংক ইউ আপোনাৰ কথাবিলাক জানিলোঁ খুব দুখেই লাগিল আপুনি সৰুতে কি কৰিছিলে মানে কি স্কুল পঢ়িছিল নে আপুনি মেট্ৰিকটো পাছ হৈছিলোঁ হয় নেকি মেট্ৰিক পাছ হৈ হালত ধৰিলোঁ আমাৰ পিতা মাতা মাহা হাল খেতিয়ক আছিল হালত ধৰিলোঁ ধৰি এই বিয়া বাৰু কৰি পেলাই এতিয়া এটা হাল চাল মোৰ নোহোৱা হৈ গ'ল কেতিয়াবা সেই কোম্পানীত কিছুমান চাকৰি হেৰি কৰিছিলোঁ কি বুলি কয় দলাই চলাকে এই শিল লোৱা কিবা লোৱা তাৰপাছত ৰিক্সা ওলাইছোঁ ৰিক্সা চলাইছোঁ ৰিক্সা এতিয়া বাদেই দিলোঁ আৰু বহুত বছৰ চলালোঁ ৰিক্সাও আপুনি চকুৰে নেদেখাই কেতিয়া পৰা এতিয়া ৰিক্সা বাদ দিয়া আজি হ'লে 4-5 বছৰমান হ'লে 4-5 বছৰমান হ'ল বাদেই দিছোঁ দুইফালে খুজি মাৰি বুঢ়ীটো পুহি আছে আৰু অতি বেয়া লগা দৃশ্য মানে চকুৰে দেখা নাপায় তেওঁ পত্নীয়ে নিজৰ বৃদ্ধ পত্নীয়ে তেওঁক খুজি মাগি আনি তেওঁক পুহি আছে এনেকুৱা মৰমীয়াল আচলতে আমি ফেমিলি লগ পালোঁ বহুত মনতো বহুত ভাল লাগিছে আৰু আমি লগ পাম আমি আকৌ যেতিয়া আমি বেলেগত যাম আকৌ এনেকুৱা দুখীয়া মানুহ আমি বিচাৰি যাম তেখেতসকলৰ লগত আমি কথা পাতিম দুখ সুখ এইবিলাকৰ মানে কথা পাতিম আৰু ককা মানে আপুনি জীৱনত কিবা এই অলপমান ধেমালি কৰিছোঁ বেয়া নাপাব জীৱনত কেতিয়াবা আপুনি এই কিবা নিচাজাতীয় কিবা খাইছিল নে নাই খোৱা আগতে লগক লৈ কেতিয়াবা খাইছিলোঁ এতিয়া নায়েই এতিয়া আপোনাৰ সমস্যা বহুত আপুনি চকুৰে দেখা নাপাওঁ বা আপুনি বাহিৰত ওলাব নোৱাৰে এইটো বহুত সমস্যা হৈছে একো নাই এইবিলাক জীৱনত কেতিয়াবা পৰিস্থিতি কৰি বস্তু কিছুমান খোৱা যায় বাকী আপুনি ভালে থাকক আৰু ককা এটা মোৰ চেনেলটোক এটা কথা কৈ দিয়ক যে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব এইখিনি কৈ দিয়কচোন ককা যদি পাৰে আপুনি যদি নোৱাৰে নাই আৰু ময়ে কৈ দিছোঁ আপুনি কওক যে নৱৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়ক নৱৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেকি আৰু ভাল লাগিলে লাইক কৰিব আৰু এতিয়া কেতিয়াবা লাগিব মই অলপমান সহায় সাহায্য পাবৰ এটা মোৰ আশা থাকিল আৰু ইপিনে সকলোৰে ভাল হওক মই সেইখিনি কামনা কৰি আছোঁ মইতো ক'বৰ শক্তি নাই কমবাই কিবা ক'লে কমবাইহে যায় এতিয়া কি কৰিম মানে দাঁতকেইটাও নোহোৱা হ'ল কম দিয়া কথাখিনি ঘটমুটকে ক'ব লাগিব মানে কি মুখখন থকালৈকেতো ক'ব লাগিব ন ক'বই লাগিব ঠিক আছে আমি এতিয়া এৰোঁ আপোনাৰ লগত কথা পাতি ভালেই লাগিল বহুতখিনিয়ে ভাল লাগিল আপোনাৰ সুখ হওক ভগৱানে ভালে ৰাখক আপোনাৰ ঠিক আছে ধন্যবাদ